Good morning, dosto. Welcome back to my YouTube channel. আজি মই একদম বিল্ডিঙৰ ওপৰত উঠি আছো। বিল্ডিঙৰ ওপৰত এটো কাৰণে আহিলো আপোনালোকক এটা বস্তু দেখাম। বস্তু মানে এডোখৰ চিটি আছে যাৰ নাম হাইটেক চিটি। বিল্ডিঙৰ ওপৰৰ পৰা কেনেকে দেখি য'ত আমি কাম কৰো তাৰ পৰা দেখাবলৈ আপোনালোকক বিচাৰিছো। ভাল পাব চাই মই দেখাম আপোনালোকৰ গোটেই পৰিৱেশটো কেনেকুৱা কি হৈ থাকে। মেট্ৰ' চলি থাকে ইয়াৰ পৰা গোটেই বিল্ডিং খিনি দেখে বিল্ডিংটোৰ ওপৰৰ পৰা। সেইটো কাৰণে আহিলো মই আহি আপোনালোকক দেখাম বুলি এইটো ভিডিঅ'টো বনাইছো। চাওক এবাৰ কেনেকুৱা দেখি ওপৰৰ পৰা বিল্ডিঙৰ ওপৰৰ পৰা গোটেই হাইটেক চিটি এৰিয়াত। এই চাওক এইটো আছো মই বিল্ডিঙৰ ওপৰৰ পৰা। এই যে বিল্ডিংটো ৰাউণ্ড বিল্ডিংটো ইয়াৰ নাম আছে চাইবাৰ টাৱাৰ। এই বিল্ডিংটো বহুত পুৰণি দিনৰ বিল্ডিং। প্ৰথম হায়দৰাবাদত এইখন চিটিত এইটো বিল্ডিঙে বনিছিল বুলি আমি শুনিছো। এইটো বিল্ডিংটো দেখিছে বাৰটোতকৈ ডাঙৰ আৰু ঘূৰণীয়া বিল্ডিং। সেইটো চাওক কেনেকুৱা দেখিছে। আৰু এইফালে মেট্ৰ' গৈ আছে, মেট্ৰ' আহিছে চাওক দেখাই দিছো মই জুম কৰি দেখাইছো। এইখন দেখিছে মেট্ৰ'। ইয়াত 5টা বজাৰ পৰা আৰম্ভ কৰি ৰাতি 10:30 বজালৈকে মেট্ৰ' ষ্টাৰ্ট হৈ যায়। এনেকুৱা এখন চিটি যোনখন চিটিত কোনো টাইমত বন্ধ হৈ নাথাকে। এইখন চিটি আমি ইয়াতে থাকো। কেনেকা দেখিছে চব ভিউটো কিমান দূৰলৈকে ঘৰবিলাক দেখা পোৱা গৈছে। কিমান দূৰত উঠি আছো বহুত দূৰলৈকে বিল্ডিং বিলাক দেখা আছে। দেখিছেনে বাৰু কিমান দূৰলৈকে মনিব পাৰি। এয়া চব ৰাতিপুৱাই আপোনালোকক দেখাইছো। ৰাতিপুৱাই 7টা বাজিছে আৰু আপোনালোকক দেখাবৰ কাৰণে মই ওপৰলৈ বিল্ডিঙৰ ওপৰলৈ উঠি আহিছো আৰু দেখাম। এয়া চব কি ধুনীয়া দেখি। এইবিলাক গৈ আছে, মেট্ৰ' চলি আছে, মেট্ৰ' আৰম্ভ হৈছে। এখন বিজি চিটি বুলি ক'ব পাৰি, যিখন চিটিত মানুহৰ এসাঁজ ভাতৰ কাৰণে কান্দিবলৈ কোনো দৰকাৰ নাই। আপুনি কিবা এটা কৰক। আপুনি ইয়াত এইখন চিটিত যদি আপুনি বসবাস কৰে, এইখন চিটিত যদি আপুনি থাকে, এসাঁজ ভাতৰ কাৰণে আপুনি কান্দিব দৰকাৰ নাই। কাৰণ ইয়াত কোনো খাবলৈ নাপায় নহয়। কাৰণ ইমানেই কাম, ইমানেই এখন বিজি চিটি, যিখন চিটিৰ কাৰণে বহুত অসমৰ মানুহ আহি ইয়াত জীৱন নিৰ্বাহ কৰি আছে। বহুত টকা ঘটিছে, বহুতো কাম কৰিছে, বহুত আমি দেখিছোঁ উদাহৰণস্বৰূপে। আৰু ইয়াত এনে কিছুমান অসমৰ প্ৰবাসী অসমীয়া আছে যে ইয়াত বহুত বছৰ ধৰি আছে। ইয়াতে আমাৰ যেনেকৈ অসমীয়া সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে বিহু পাতে আৰু ভাওনা পাতে, ভাগৱত পাঠ হয়। সকলোখিনি ইয়াতে আমাৰ অসমীয়াখিনি প্ৰবাসী অসমীয়া হয় তেওঁলোকে ইয়াত সেইখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰে। তেওঁলোকক বহু শুভকামনা থাকিল। কাৰণ অসমীয়া সংস্কৃতি ইমান ধুনীয়াকৈ তেওঁলোকে ইয়াত ধৰি ৰাখিছে, তাৰ বাবে তেওঁলোকৰ বহু শুভকামনা থাকিল। আৰু ইয়াৰ দ্বাৰা মোৰ ভিডিঅ'ৰ দ্বাৰা আৰু এটা কথা জনাই থওঁ যে অহা অক্টোবৰ 29 তাৰিখে দেওবাৰে দিনত হ'ব ভাগৱত পাঠ আৰু ৰাতিলৈ এখনি ভাওনা আয়োজন কৰা হৈছে। আৰু যিমানখিনি প্ৰৱেশীয়া অসমীয়ানী হায়দৰাবাদত আছে তেওঁলোকে ভাওনা চাবলৈ যাওক আৰু দিনৰ ভাগৱত পাঠতো অংশগ্ৰহণ কৰিব, তাৰ কামনা কৰিছোঁ। আৰু এয়া হায়দৰাবাদৰ হাইটেক চিটি এৰিয়া। ইয়াৰ মাজতে হ'ব সেইদিনা অহা দেওবাৰে 29 অক্টোবৰ তাৰিখে ভাওনা আৰু ভাগৱত পাঠ। অসমৰ পৰা আহিব ভাওনা দল আৰু অসমৰ পৰা আহিব ভাগৱত পাঠ ব্যাখ্যা কৰিবৰ কাৰণে এজন প্ৰভু আহিব। তেওঁৰ দ্বাৰা ভাগৱত পাঠৰ ব্যাখ্যা হ'ব, ভাগৱত পাঠ হ'ব। ভাল লাগিব চাই, আমিও যাম, আপোনালোকেও আহিব। আৰু কেনেকুৱা লাগিছে আপোনালোকে ভিউটো হাইটেক চিটি এৰিয়াটো হায়দৰাবাদত থাকি আপোনালোকক দেখাইছোঁ। কেনেকুৱা লাগিছে ক'ব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।